যে মোৰ দেউতা ঢুকাইছে। মোক ঘৰৰ পৰা কোনো ধৰণৰ খবৰ দিয়া নাই। মোৰ লগৰ বন্ধুৱে মোক খবৰ দিছে। বান্ধৱীসকল, আপোনালোকে চাই আছে ভুৱন বৰা ইউটিউব চেনেল। আপোনালোকক স্বাগতম জনাই আজি আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজত। কি ক'ম, আপোনালোকৰ যি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি নীতিৰে আমি চলিব লাগিছিল, কিন্তু সেই নীতিৰে আমি কিয় চলিব নোৱাৰোঁ। জুবিন গাৰ্গে কৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, কিন্তু কিছু বেবিচাৰী বুলি ক'ম, বেলেগ কুলৰ জাতিৰ কুলৰ ছোৱালী পাতিলে বুলিয়েই কিন্তু তেওঁক ঘৰত বাপেক মৰাৰ পিছতো তেওঁক খবৰ দিয়া নাই। কেনেকুৱা কথা হ'ব পাৰে? তেওঁ কি ডাঙৰ অপৰাধটো কৰিলে? কি জাতি? আজি যে শিৱসাগৰত বানপানী হৈছে, তাত কিবা আমি জাতি ধৰ্ম বিচাৰিছোঁ নেকি? যোনেই আহক, শিখ ইছাই খ্ৰীষ্টান সকলো আগবাঢ়ি আহিছে আৰু সকলোৰে সাহাৰ্য কৰিবলৈ ওলাই আহিছে। মানুহৰ বাবে। কিয় আমি জুবিন দেশৰ মানুহ হৈ আমি কিয় জুবিনৰ দৰে আদৰ্শত আমি চলিব নোৱাৰোঁ? জুবিন গাৰ্গক আমি সদায় শ্ৰদ্ধা কৰি যাওঁ আৰু জুবিন গাৰ্গক সদায় আমি কিমান সকলো জুবিন গাৰ্গৰ কাৰণে পাগল। চাওক, জুবিন গাৰ্গ ভগৱানৰ দৰে, ভগৱানেই হৈ থাকিব সদায় সকলোৰে। জুবিন গাৰ্গ যদিও আমাৰ মাজত নাই, কিন্তু সদায় আমাৰ অন্তৰতেই থাকে। তেনেহ'লে জুবিন গাৰ্গৰ দেশখনত আমি কিয় জুবিন গাৰ্গৰ আদৰ্শৰে চলিব নোৱাৰোঁ? কিয় এনেদৰে আমি নিকৃষ্ট কামলৈ গুচি যাওঁ যে এজন বাপেক মৰাৰ পিছতো তেওঁ খবৰ দিয়া নাই? এইকাৰণে খবৰ দিয়া নাই, তেওঁ এজন কি পাতিছে, তেওঁ বেলেগ জাতিৰ পাতিছে। এনেকুৱাও নহয় বোলে, আপোনালোকে নাজানিব, বোলে হিন্দু মুছলিমো নহয়, হিন্দুৰে হয়, কিন্তু তেওঁ হিন্দুৰে এজন কি আছে, অজাতি বুলি কোনো থাকিব নেকি? অজাতি বুলি নাই। আপুনি ব্ৰাহ্মণ হ'লে কি বৈষ্ণৱ ছোৱালী বিয়া পাতিব নোৱাৰে নেকি? কেনেকৈ আমি জুবিন দেশৰ মানুহ হ'লোঁ? কিয় আমি জুবিনক আমি কিয় অপমান কৰোঁ? যদি এনেকুৱা কথা কয়, জুবিনৰ আত্মাই কেতিয়াও শান্তি নাপাব। গতিকে আপোনালোকে এনেধৰণে কথা নেভাবিব। সকলো ওলাই আহক। এনেকৈ যেতিয়া বিপদ আহে সকলো ওলাই আহিব লাগে আৰু সকলোকে সহায় কৰি যাব। তাত জাতি ধৰ্ম কোনো বিভেদ থাকিব নালাগে। আহকচোন এটা সৰু প্ৰতিবেদন আপোনালোকক শুনাইছোঁ, শুনি পেলাই আপোনালোকে নিজেই গম পাব কেনেকুৱা লাগিব আপোনালোকৰ। কমেণ্ট কৰি জনাব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। তাত গ'লোঁ, তাৰপিছত মোক লাৰিব নিদিয়ে, মোক মুখাগ্নি কৰিব দিয়া নাই, ভণ্টিয়ে কৰিলে। তাৰপিছত আৰু বহুত অশ্লীল কথা কৈছে আমাৰ। তাৰমানে মোৰ এটা অপৰাধ যে মই তেওঁলোকৰ কথা মতে বিয়া কৰোৱা নাই, বা মই নিজৰ হেৰিত বিয়া কৰালোঁ, বেলেগ কাষ্টৰ বিয়া কৰালোঁ। মই বৈশ্য সম্প্ৰদায়ৰ বিয়া কৰালোঁ। সেইকাৰণে মোৰ নাম প্ৰাণজিৎ চান্দিল্য। সেইকাৰণে আজি আমি ব্ৰাহ্মণ সম্প্ৰদায়।